নমস্কাৰ এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত চাকৰি পদ মুকলি হৈছে। গতিকে কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াত দৰমহা কিমান, কি কোৱালিফিকেশ্যন লাগিব, এইটোত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, কোনটো ডেটত আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ হ'ব, এপ্লাই মোড নে অনলাইন এপ্লাই কৰিব লাগিব, গোটেই ডিটেইলছত আপোনালোকক জনাম। কোনো ধৰণৰ কিন্তু পৰীক্ষা দিব নালাগে। চাওক, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ দৰমহা হ'ব 28,000 প্লাছ। তাৰপিছত এইটো ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ইয়াতে 23 আগষ্টত হ'ব আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউটো। আপোনালোকে সবিশেষ জানিবলৈ এডভাৰটাইজটো দিয়া আছে, এডভাৰটাইজটোৰ পৰা চাই ল'ব। মই ডিটেইলছত গোটেইখিনি জনাই দিম। এইটো আপোনালোকৰ কিন্তু অনলাইন এপ্লাই কৰিব নালাগে, এইটো অফলাইন হয়। তেতিয়াহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব লাষ্টলৈ আপোনালোকে চাই থাকক, মই জনাই দিম। আৰু অসমীয়া বিজ্ঞাপন চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ৱাক এণ্ড ইণ্টাৰভিউ ডাইৰেক্ট চাকৰিৰ ইনফৰমেশ্যনসমূহ আপোনালোকক অতি সোনকালে দিব পাৰোঁ। ঠিক আছে, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। ইয়াতে এডভাৰটাইজটো লৈ আহিছোঁ, চাওক। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কেন্দ্ৰীয় মানসিক স্বাস্থ্য সংস্থান তেজপুৰ, এইটো তেজপুৰৰ পৰা আহিছে। পোষ্টটো অসম, পিন 78411001 LGB ৰিজিয়নেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ, এইটো তেজপুৰৰ পৰা আহিছে। গতিকে আপোনালোকে ইয়াতে ৱেবছাইটসমূহ দিয়া আছে, ইয়াতে আপোনালোকে ৱেবছাইটত গৈও আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইটো 16 জুলাইত পাব্লিছ হৈছে। ইয়াতে এডভাৰটাইজ নম্বৰটো ইয়াতে দিয়া আছে। গতিকে এইটো আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে খুলিলেই গম পাই যাব। ইয়াতে আপোনালোকৰ চাওক, মই প্ৰথমতে ইয়াতে আপোনালোকক 23 আগষ্ট বুলি ক'লোঁ। এইটো 23 আগষ্ট নহয়, এইটো হ'ব 13 আগষ্ট। ঠিক আছে, আপোনালোকে মনত ৰাখিব। যি কি নহওক, ৱাক এণ্ড ইণ্টাৰভিউ ফৰ দ্য পোষ্ট মেনশ্যনড বিল' উইল বি হেল্ড অন 13 আগষ্ট ফ্ৰম 10:30 AM অনৱাৰ্ডছ ইন দ্য ডিপাৰ্টমেণ্ট অফ এডিকশ্যন মেডিচিন LGBRIMH তেজপুৰ ফৰ দ্য প্ৰজেক্ট এণ্টিলাইট নেশ্যনেল ছাৰ্ভে অন এক্সেণ্ট এণ্ড পেটাৰ্ণ অফ ছাবষ্টেন্স ইউজ ইন ইণ্ডিয়া। গতিকে ইয়াতে কি বুলি কৈছে মই কৈ আছোঁ। আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 13 আগষ্ট তাৰিখে 10টা 10:30 মানৰ ভিতৰত। গতিকে আপোনালোকে তাৰে আগতে গৈ পোৱাকৈ যাব। আৰু তেজপুৰত বসবাস কৰা কেণ্ডিডেটছৰ কাৰণে অলপ প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। ইয়াতে আপোনালোকৰ ক'ত কিমানটা পোষ্ট, কোৱালিফিকেশ্যন কি লাগে গোটেইখিনি জনাই দিম। এইটো আপোনালোকৰ 3rd গ্ৰেডৰ পোষ্ট হয়। নেম অফ দ্য পোষ্ট, এছেঞ্চিয়েল কোৱালিফিকেশ্যন এজ পাৰ ICMR নৰ্মছ। গতিকে এটা পোষ্ট, নেম অফ দ্য পোষ্ট হৈছে প্ৰজেক্ট টেকনিকেল ছাপোৰ্ট। ঠিক আছে, প্ৰজেক্ট টেকনিকেল ছাপোৰ্ট। ইয়াতে আপোনালোকৰ পোষ্ট আছে এটা। ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন 3 years গ্ৰেজুৱেট ডিগ্ৰী ইন চাইক'লজি, ছ'চিয়েল ৱৰ্কাৰ, ছ'চিয়লজি, পাব্লিক হেল্থ, statistics, population studies or any allied health social science discipline with 3 years post qualification experience or postgraduate degree in the above mentioned subject field। গতিকে আপোনালোকে 3 বছৰীয়া কোৰ্চ, ডিগ্ৰী কোৰ্চটো কমপ্লিট কৰা হ'ব লাগিব, নাইবা পোষ্ট গ্ৰেজুৱেট হ'লেও হ'ব যিকোনো এটা ছাবজেক্টৰ ওপৰত। মেক্সিমাম এজ লিমিট আপোনালোকৰ বয়সত ইয়াত উল্লেখ কৰিছে। নেচাৰ অফ ৱৰ্ক, ইয়াতে আপোনালোকৰ বয়সটো কোনো ধৰি দিয়া নাই। যি কি নহওক, চেলাৰীটো চাওক। চেলাৰী দিছে 28,000 টকা। পিছলৈ আপোনালোকৰ বাঢ়িব পাৰে। ৱৰ্ক লোকেশ্যন, প্ৰিমাৰিলি
Tezpur, Assam, which travel within Assam as required for project activities. Duration of the post indefinitely for 6 months or till conditions of the current project phase, whichever is earlier extendable based on project requirement, condition of funding and satisfactory performance. গতিকে আপোনালোকৰ চাকৰিটো আপোনালোকৰ পাৰফৰ্মেন্সৰ ওপৰত ভিত্তি কৰিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে ইয়াতে। দ্য এপইণ্টমেণ্ট ইজ পপুলাৰলি টেম্পৰাৰী এণ্ড কণ্টেক্সুৱেল আণ্ডাৰ দ্য NDUS। এইটো হৈছে NDUSৰ আণ্ডাৰত এইটো টেম্পৰাৰী জব হয়, কণ্টেক্সুৱেল ৰেগুলাৰ পোষ্ট নহয়। শ্বেল নট কনফাৰ এনি ক্লাইম ফৰ ৰেগুলাৰ এপইণ্টমেণ্ট এট। আপোনালোকে কেতিয়াও এইটোৰ কাৰণে অভিযোগ কৰিব নোৱাৰিব যে এইটো আমাক ৰেগুলাৰ কৰিব লাগে। Indefinite appointment will be for 6 months and may be extended dependent upon project requirement, ability for funds and satisfactory performance। ইয়াতে 6 মাহৰ কণ্ট্ৰেক্ট আছে ইয়াতে। তাৰে পিছতো যদি আপোনাৰ পাৰফৰ্মেন্স ভাল হয় তেতিয়াহ'লে হয়তো আপোনাক এক্সটেনশ্যন কৰিব পাৰে। কেণ্ডিডেটছ ৱৰ্কিং ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, PSU, autonomous bodies must produce a no objection certificate NOC from the competent authority. As relaxation may be considered per Government of India। আপোনালোকৰ এজ ৰিলেক্সেশ্যনো আছে। গতিকে আপোনালোকে পাছপোৰ্ট সাইজৰ ফটো ল'ব লাগিব, লগতে সেলফ এটেষ্টেড কৰিব লাগিব। ডিটেইলছত গোটেইখিনি দি দিলোঁ, আপোনালোকে এডভাৰটাইজখনত চাই ল'ব। ভেন্যু অফ ইণ্টাৰভিউ ডিপাৰ্টমেণ্ট অফ এডিকশ্যন মেডিচিন, LGB ৰিলিজন ইনষ্টিটিউট অফ মেণ্টেল হেল্থ, তেজপুৰ 784001। ডেট হৈছে 13 আগষ্ট। টাইম ইণ্টাৰভিউ টাইমটো হৈছে 10:30 বজাত অনৱাৰ্ডছ। গতিকে মনত ৰাখিব, ডিটেইলছত গোটেইখিনি জনাই দিলোঁ। কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।